সকলোকে ধন্যবাদ প্ৰথম কথা আৰু আলিআলি গানৰ বহুত বহুত মৰম শুভকামনা থাকিল সকলোলৈকে। মিচিং সমাজৰ ঐতিহ্যপূৰ্ণ প্ৰাণৰো প্ৰাণ আলি আই লৃগাং উৎসৱৰ আজিৰ এই শুভক্ষণত আপোনাক বৰণ কৰিবলৈ পাই আমি অতিশয় আনন্দিত আৰু নিজকে ধন্য মানিছোঁ। হে শিল্পপ্ৰাণ, আজন্ম শিল্প প্ৰতিভা তেজত কঢ়িয়াই লৈ ফুৰি আপুনি আজি নিজেই এক শিল্পত পৰিণত হৈছে। আন কথাত আপুনি সমগ্ৰ অসমীয়া সমাজক সমৃদ্ধ কৰিছে। প্ৰতিজন অসমীয়াৰ হৃদয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আপোনাৰ গীতৰ ফলগুধাৰা বৈ আছে প্ৰেম আৰু জীৱনৰ অকাতৰ নিৰ্যাত। সেইদৰে একাধাৰে অভিনয়, সংগীত, কাব্য আদি বিভিন্ন ক্ষেত্ৰৰ বহুমুখী প্ৰতিভাৰে আপুনি সৰ্বগুণাকৰত পৰিণত হৈছে। আমি ভাবোঁ আপোনাৰ হজ গুণ গৰিমাৰে ৰাজহাৰ পুনাই থিয় হ'বলৈ অক্ষম হ'ব জাতি এক সামগ্ৰিক পৰিচয়েৰে জিলিকি উঠিব অসমীয়াত্বৰ ভেটি। আজি আপুনি এজন ব্যক্তি নহয়, এক অনুষ্ঠান। আপোনাক অনুকৰণেৰে আমাৰ নৱপ্ৰজন্ম হওক মহিয়ান। হে সৰ্বগুণাকৰ, আপোনাৰ সুৰ সংগমত আমাৰ মিচিং সমাজো সমৃদ্ধ। উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পাছতে মিচিঙৰ বৰ্ণাঢ্য সংগীত উসমা জনপ্ৰিয়কৰণত অনা মিচিং হিচাপে আপোনাৰ কণ্ঠই হয়তো আটাইতকৈ বেছি ভূমিকা লৈছে। এই কথা আমি প্ৰতিনিয়ত শ্ৰদ্ধাৰে সোঁৱৰোঁ আৰু তাৰ বাবে আমাৰ মিচিং সমাজ আপোনাৰ ওচৰত কৃতজ্ঞ। এই কৃতজ্ঞতাৰ চিনস্বৰূপে আজি আপোনালৈ আগবঢ়াইছোঁ ঐ আপোন গণেশ পেগু বৰণী নিতম মৃগাং বঁটা। আপুনি হয়তো জানে ঐ আপোন গণেশ পেগু মিচিঙৰ সাংস্কৃতিক প্ৰাণ প্ৰতিষ্ঠাতা গুৰু, যাক আমাৰ সমাজে প্ৰবাদ পুৰুষ হিচাপে গণ্য কৰে। এনে এগৰাকী শ্ৰদ্ধাশীল ব্যক্তিৰ সোঁৱৰণত এটি বঁটাৰে আপোনাক বিভূষিত কৰিবলৈ পাই আমি সঁচাকৈ ধন্য, আনন্দিত আৰু গৌৰৱান্বিত। এই শুভক্ষণত আমি আশা কৰিম আগন্তুক দিনত আপোনাৰ কণ্ঠ জনতাৰ কণ্ঠত পৰিণত হওক। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে দনি পলৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ইতি সৰু গুৱাহাটী মিচিং কেবাঙৰ হৈ মৃগাং কৰ্ণেশ্বৰ দলে সভাপতি, মৃগাং বিজয় পাৰ্টীৰ সম্পাদক, আলি আই লৃগাং 2023 উদযাপন সমিতিৰ হৈ মৃগাং গণেশ পেগু সভাপতি, মৃগাং চন্দ্ৰ পেগু সম্পাদক। ধন্যবাদ। সকলোকে ধন্যবাদ প্ৰথম কথা আৰু আলিআলি গানৰ বহুত বহুত মৰম শুভকামনা থাকিল সকলোলৈকে। এইবাৰ মোক বহুত জেগাত মাতিছিলে আলিআলি গান, গোলাঘাট চোলাঘাট বিভিন্ন জেগাত, কিন্তু মোৰ বিভিন্ন জেগাত শ্ব' চলি আছে, শ্বুটিং চলি আছে, সেইকাৰণে যাব পৰা নাই। এইটো গুৱাহাটীত হ'ল কাৰণে ভালেই হ'ল, ওচৰতে মই বোলো মই এবাৰ গৈ আহিম। আৰু আজি মোৰ প্ৰগ্ৰেম আছে কলাক্ষেত্ৰত, এটা NKTVৰ অনুষ্ঠান আছে, তাত প্ৰগ্ৰেম আছে হ'বৰ পিছত। সকলোকে পুনৰ ধন্যবাদ। সকলোৱে এনজয় কৰক, ধুনীয়াকৈ ফূৰ্তি কৰক ফেষ্টিভেল। আৰু এতিয়া ফেষ্টিভেলৰ বতৰ, বিহু আহি আছে, সকলোকে মৰম জনাইছোঁ। বহাগ বিহুত ভালকৈ লগ পাম সকলোকে। থেংক ইউ ভেৰি মাছ। থেংক ইউ। জুবিন দালৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ উপস্থিতি আজি আমাক এক শক্তি দিলে, এই শক্তি আমি কেতিয়াও পাহৰি নাযাওঁ। ধন্যবাদ জুবিন দা। আৰু এটা কিবা এটা সৰু অনুষ্ঠান আছে ইয়াত, তাকে মাতিছোঁ তেওঁলোকে। হিৰো হোণ্ডাৰ ফালৰ পৰা কিবা এটা আছে বোলো। জুবিনাই গান গাব, জুবিনাই গান গাব। ভৰি পিছফালে খামুচিবা, পিছলা মন কেনেকৈ ধৰিবা, দাপোন ভাঙি গ'লে পেলাই দিবা।